নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ৰাতিপুৱা শুই উঠি আকৌ এটা কাম ওলাল, মানে ৰাবাৰখিনি ধুব লাগে, মানে ভেঁকুৰ লাগি গৈছে, সেইখিনি এতিয়া ধুব লাগে। ৰাতিপুৱা শুই উঠি সেইখিনি ধুই লওঁ, তাৰপিছত অলপ ৰাবাৰ আনিব যাব আছে, তাৰপিছত ওলাই যাম গাঁৱৰ ফালে, কিবা কিবি কাম আছে, মানে অলপ কৈ আছোঁ। চাৰ্ভবিলাক হৈছে আমাৰ ৰাবাৰ, আৰু এইফালে মেলি থৈ দিয়া হৈছে ৰ'দত। আমাৰ ঘৰত কিন্তু ৰ'দ নপৰে মানে ভালদৰে, সেইকাৰণে লৈ আহিলোঁ ধুবৰ কাৰণে ৰাবাৰখিনি। এইখিনি এতিয়া মই ধুই লওঁ, তাৰপিছত ওলাই যাম ৰাবাৰ ল'বৰ কাৰণে, আৰু গাঁৱৰ ফালে কিবা কিবি কাম যে আছে বুলি কৈছিলোঁ তাত যাম কাম কৰিব। এতিয়া মই ৰাবাৰখিনি ধুই লওঁ আৰু সোনকালে ধুই শেষ কৰোঁ আৰু। এতিয়া প্ৰিয়মে আৰু মই গৈ আছোঁ বামফৰ, মানে বামফৰত যোৱা এটা বিশেষ কাৰণটো হ'ল মানে মোৰ এক্সাম আছে কেইদিনমানৰ পিছত। মোৰ কিতাপখন মানে লগৰ এজনৰ লগত আছে, আৰু সেইখন কিতাপখন মানে এতিয়া ল'বৰ কাৰণে গৈ আছোঁ। লগৰ কেইজন মানে ঘৰত নাই, আৰু সেইকাৰণে বেলেগ এটা ঠাইত আছে, সেইটো ঠাইটোলৈকে মাতিছে, আৰু তালৈকে এতিয়া আমি গৈ আছোঁ দুজনে, প্ৰিয়ম আৰু মই। কোনটো চাইডে যাব লাগে? তাকেতো সোমাই আহি লওঁ। অঁ, তাৰপিছত দেখাই নাইচোন। আহিছোঁহে। অসীমক ঘৰত ন? অসীমক দিচোন ফোনটো। অঁ নহয়, তাক মাত দিচোন আগত। অঁ দে কৰ বুলি ক'লি, তাতে থাকা বুলি কোৱা কাৰণে তাৰ ঘৰলৈকে আহি পালোঁ। কিন্তু মোৰ লগতে আছে, অসীমে আমাৰ লগতে আছে। ইমান গেজু মানুহ, এইটো ইমান মিছলীয়া, মিছা কথা কয়। আৰু এইটো এটা এইটো মিছলীয়া, আৰু এইটো এটা মিছলীয়া, চিন্ময় লালুং, ছোৱালী ইয়াৰ কাৰণে পাগল। এতিয়া আমি আহিছোঁ জিন্তু, মই, চিন্ময়, ৰুবুল আৰু এইফালে অসীমা। বৰ্তমান আপটো উজাই গৈ আছোঁ। ক্ষমা কৰি দিব, এইখিনি সময়তে মই বিৰতি সময়তে ল'বতো পাহৰিলোঁ নামটো। প্ৰিয়ম কাশ্যপ আহি আছে লগতে, প্ৰিয় কাশ্যপৰ ভায়েক। এতিয়া গৈ আছোঁ। এতিয়া আমি বৃদ্ধাশ্ৰমৰ এখন ভূতনাথ বুলি কয়, অলপমান ভূতবাংলাৰ পাৰে পাৰে গৈ আছোঁ। নিচং পাহাৰৰ মাজে মাজে, ইফালে বাঁহবাৰী আছে। আজি কিছু এমাহৰ আগতো ইয়াতে হাতী পোৱা বুলি জনা হৈছে। ইয়াতে ছাগলী এটা পোৱা গৈছে, ছাগলীটো অহা সময়ত ভোজন হ'ব। ইখন চুনচান বাঁহবাৰী বোলে। অসীমে আছে, এযোৰ 155 গছৰ গছ। এইযোৰে আছিল বিখ্যাত গছজোপা, য'ত প্ৰিয়ম কাশ্যপৰ নামৰ ল'ৰাজনে ইয়াতে তপস্যা কৰিছিল, আৰু তপস্যা কৰাৰ সময়ত ইয়াতে খেতি পথাৰ কৰিছিল। এইটো ইয়াতে মূৰ্তি আছে, কিন্তু দেখা পোৱা নাযায়, কেমেৰাটো বেয়া। আৰু এতিয়া এইটো হিলছত পাইছোঁ, কামাখ্যা মন্দিৰ যেনেকৈ আপত, এইটো সেনেকৈ আপত। ইহঁত দুজনে আহিব কষ্ট হৈছে, কাৰণ ইহঁত দুজন টাউনীয়া ল'ৰা, জিন্স পেণ্ট পিন্ধিকে আহিছে। ইয়াতে হাতী চুচুৰা চিনো আছে, দেখা পোৱা যায়। এইটো মানে পূৰা এনেকৈ চুচৰি আহিছিল সিহঁতে, এইটো পূৰা গাঁটা খান্দিছিল, ইয়াতে ব্ৰেক মাৰিছিল, মানে সিহঁতৰ ব্ৰেক নাই সিহঁতৰ। এইটো টাৰজান জংঘলত আহি পাইছোঁ। এইটো টাৰজান, আমাৰ পিছফালে আছে টাৰজান, আৰু এফালে আমাৰ প্ৰিয়ম। এইটো প্ৰিয়ম খোজকাঢ়িব পৰা নাই, ইয়াক আমি গুৱাহাটীৰ পৰা লৈ আহিছোঁ আজি, খোজকাঢ়িব পৰা নাই। এইফালে টাৰজান, এইফালে আমাৰ টাৰজান। এইটো বান্দৰৰ জাত এইবিলাক, এইটো পৰিলা ভৰি চৰি ভাঙিব এতিয়া। অঁ, এইটো আছাম পুলিচত যাব, মানে টাৰজান। আমি আমলখি বিচাৰিব আহিছিলোঁ পাহাৰত, আৰু সেইখিনি টাইমতে এটা জংঘলী জীৱ এটা পাই গ'লোঁ। এয়া জংঘলী মুৰ্গী মাত দিছে।
সেইফালে ক'ৰবাত আছে জংগলী মুৰ্গীটো। এতিয়া আহি পাই গ'লোঁ আমলখি ল'বৰ কাৰণে পাৰিব। এইফালে ৰুবুলে গছত উঠিব চেষ্টা কৰি আছে। এইফালে আমাৰ চিন্ময়, এইফালে অসীম আৰু এইফালে আমাৰ প্ৰিয়ম। এয়া উঠিব পৰা নাই, পূৰা কেদাৰনাথত যোৱা নিচিনা লাঠি লৈকে আহিছে ল'ৰাটো। এইফালে ইহঁতে আমলখি পাৰি আছে আৰু এইফালে আমি তলত আমলখি বুটলি আছোঁ। এই আমলখি পাই গ'লোঁ, প্ৰথম আমলখিটো। আৰু এতিয়া মই মুখত পাহাৰত আমলখি খাব আহিছোঁ এতিয়া। এইফালে ৰুবুলে গছত উঠি লৈছে আৰু এইফালে চিন্ময়ে লাঠিৰে পাৰি আছে। আমি আজি আমলখি বিচাৰি আহিছিলোঁ পাহাৰত আৰু এইফালে আমি এটা লগ পাই গ'লোঁ। কি বুলি কয়? চিম্পাঞ্জী না? এইফালে চিম্পাঞ্জী এটা পাই গ'লোঁ, সেইটো গছত ঠিক আছে। চিম্পাঞ্জী গছৰ পৰা নামি আছে চিম্পাঞ্জীটো। এতিয়া ঘৰলৈকে যাওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ।